নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰতিদিনৰ নিচিনা আজিও এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আজি এইটো ভিডিঅ'ৰ জৰিয়তে দুটাকৈ খুবেই গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। প্ৰথমতে আলোচনা কৰিম যে যিসকলে এই মাহৰ অৰুণোদয় আঁচনিৰ টকা এতিয়ালৈকে লাভ কৰা নাই সেইসকলৰ বাবে আহি গৈছে এটা ভাল খবৰ। যিসকলে নতুনকৈ এপ্লাই কৰিছিল সেইসকলে পাব, আৰু যিসকলে আগতে এপ্লাই কৰিছিল কেইবাটা কিস্তি পাইছে সেইসকলেও পাব। গতিকে এটা ভাল খবৰ আহিছে, সবিশেষ এইটো ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে চাই যাব। তাৰপিছতে আলোচনা কৰিম যে বন্ধন মাইক্ৰ'ফাইনেন্সৰ আত্মসহায়ক গোটৰ সম্পৰ্কীয় আহি গৈছে এটা ডাঙৰ খবৰ। গতিকে যিসকলে বন্ধন মাইক্ৰ'ফাইনেন্স আত্মসহায়ক গোটৰ পৰা ঋণ লৈছিল সেইসকলে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে চাই যাব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেধৰণৰ নিত সদায় ভিডিঅ'সমূহ পাই থাকিবলৈ। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলে এই মুহূৰ্তত লৈ আছো আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। যিসকলে নতুনকৈ অৰুণোদয় আঁচনিত এপ্লাই কৰিছে আৰু যিসকলে আগতে এপ্লাই কৰিছে কেইবাটাও কিস্তি পাইছে সেইসকলৰ বাবে আহি গৈছে এটা ভাল খবৰ। এই মাহৰ অৰুণোদয় আঁচনিৰ টকা 30 জুন পৰ্যন্ত অপেক্ষা কৰিব লাগিব আপোনালোকৰ। যিসকলৰ সোমোৱা নাই সেইসকলৰ, আৰু লাহে লাহে সোমাব, কিস্তি হিচাপে সোমাব। 2-3টা ডিষ্ট্ৰিক্ট 21 তাৰিখে সোমাব, আৰু 2-3টা ডিষ্ট্ৰিক্ট 22 তাৰিখ এনেকৈ সোমাব। প্ৰত্যেকৰে বেংক একাউণ্ট 830 টকাকৈ। আপোনালোকে 30 জুন পৰ্যন্ত অপেক্ষা কৰক। 30 জুনৰ ভিতৰতে আপোনালোকে 830 টকাকৈ লাভ কৰিব প্ৰত্যেকগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। বন্ধুসকলে মুহূৰ্তত লৈ আহিছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। বন্ধন মাইক্ৰ'ফাইনেন্সৰ সম্পৰ্কীয় আহি গৈছে এটা ডাঙৰ খবৰ। মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই আছিল এক জুমলা। এই কথা মন্তব্য কৰিছে ববিতা শৰ্মা। কৈছে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতো বিধানসভাত আশা দিছিল যে মহিলাসকলৰ ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই সম্বন্ধে দিয়া প্ৰতিশ্ৰুতিবোৰ আখৰে আখৰে ৰক্ষা কৰা হ'ব। গতিকে সেই প্ৰতিশ্ৰুতি এতিয়া কেনেকৈ মাথো এটা ৰাজনৈতিক বিকৃতি হৈ পৰিল। বিজেপিয়ে নিৰ্বাচনৰ প্ৰচাৰক মাথো এটা ইভেণ্ট মেনেজমেণ্ট হিচাপে ব্যৱহাৰ কৰিছে, য'ত ৰাইজত একত্ৰিত কৰি তেওঁলোকৰ মিছা প্ৰতিশ্ৰুতি শুনোৱা হয় বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা কলিতাই। কৈছে মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কৰা মন্তব্যৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে। এক বিবৃতিযোগে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা শৰ্মাই কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই সন্দৰ্ভত নিৰ্বাচনী সভাত দিয়া তেওঁৰ ভাষণ মাত্ৰ এটা ৰাজনৈতিক বিবৃতি আছিল। ইয়াক কোনো চৰকাৰী বিবৃতি নহয় বুলি মন্তব্য অত্যন্ত নিন্দনীয়। ববিতা শৰ্মাৰ লগতে কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল ঋণ ৰেহাই এক আকৰ্ষণীয় নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰাই নহয়, মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতো বিধানসভাত আশ্বাস দিছিল যে মহিলাসকলক ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই সম্বন্ধে দিয়া প্ৰতিশ্ৰুতিবোৰ আখৰে আখৰে ৰক্ষা কৰা হ'ব। গতিকে সেই প্ৰতিশ্ৰুতি এতিয়া কেনেকৈ মাত্ৰ এটা ৰাজনৈতিক বিত্তীয় হৈ পৰিল, এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। সেয়া লাখ লাখ মহিলাৰ ক্ষুদ্ৰ বিত্তীয় ঋণদাতাৰ কি হ'ব? যিসকলে নিৰ্বাচনী সভাত বিপুল সংখ্যক উপস্থিত হৈছিল আৰু তেতিয়াৰ বিত্তমন্ত্ৰীক আশ্বাস শিলাৰ ৰেখা বুলি আশা কৰিছিল। আনকি মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰীহ মহিলাসকলক কিয় কোৱা নাছিল যে ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাইৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা প্ৰযোজ্য হ'ব। এতিয়া নিৰ্দেশনাসমূহৰ ফলত লাখ লাখ মহিলা এই সুবিধাৰ পৰা বঞ্চিত হ'ব বুলি ববিতা শৰ্মাই মন্তব্য কৰে। অধ্যক্ষগৰাকীয়ে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে এটা দলৰ নেতাৰ পৰা আৰু এটাতকৈ বেছি আশা কৰিব নোৱাৰি। যিটো দলে মাথো মিছা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ওপৰত ভিত্তি কৰি ক্ষমতা হৰণ কৰি আহিছে সেই চৰকাৰে ৰাইজক সহায় কৰাৰ ব্যৰ্থ হ'ব বুলি মন্তব্য কৰে ববিতা শৰ্মাই। ইপিনে প্ৰতিজন নাগৰিকৰ বেংক একাউণ্টত 15 লাখ টকাৰ প্ৰতিশ্ৰুতিৰ লগতে নিবনুৱা যুৱক যুৱতীসকলে বছৰে 2 কোটিৰ চাকৰি প্ৰতিশ্ৰুতি পাহৰিব নালাগে, আৰু আমাৰ চাহ বাগিচাৰ সম্প্ৰদায় মজুৰি বৃদ্ধিৰ নামত কৰা চৰম বিশ্বাসঘাতকক পাহৰিব নালাগে বুলি উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে। আনহাতে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰক মাত্ৰ এক ইভেণ্ট মেনেজমেণ্ট হিচাপে ব্যৱহাৰ কৰিছে, য'ত ৰাইজক একত্ৰিত কৰি তেওঁলোকৰ মিছা প্ৰতিশ্ৰুতি শুনোৱা হয়। দৰাচলতে তেওঁলোকৰ বাবে ঋণ ৰেহাই আছিল এক জুমলা। ৰাজ্যত এতিয়া এই প্ৰতাৰণাৰ বিৰুদ্ধে হৈছে প্ৰতিবাদ। চৰকাৰৰ এজন দায়িত্বশীল মন্ত্ৰী থকা জ্যেষ্ঠ নেতাৰ ৰাজহুৱা আশ্বাসক বিশ্বাস কৰাটো এইসকল মহিলাৰ দোষ আছিল নেকি বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে ববিতা শৰ্মাই। উল্লেখযোগ্য যে প্ৰদেশ কংগ্ৰেছে মহিলা ঋণদাতাৰ মুঠ সংখ্যা, চৰকাৰে গ্ৰহণ কৰা বিভিন্ন শ্ৰেণী আৰু নিৰ্ধাৰণ অনুসৰি কিমানগৰাকী মহিলা ঋণ লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ নিৰ্ধাৰণ অনুসৰি কিমানগৰাকী মহিলা ঋণ ৰেহাই সুবিধাৰ পৰা বঞ্চিত হ'ব সেই সন্দৰ্ভত এখন শ্বেতপত্ৰ দাখিল কৰাৰ বাবে চৰকাৰে দাবী জনায় অধ্যক্ষ ববিতা শৰ্মা।